ভাইদেউহঁত দাদা পিছফালে তহঁতি পানী দি আছ এটা কাম কৰ মই কামৰ ফালৰ পৰা আহোঁগৈ তহঁত ঘৰতে থাক কলৈকে নাযাবি কিন্তু দেই হ'ব ঠিক আছে তহঁতি থাক হা মই আহিলোঁ হেল্ল' বিকাশ তই সেইফালে ওলাই আহ মই গৈ আছোঁ মই ঘৰৰ পৰা ওলালোঁ ঠিক আছে বিকাশ তই আহিলি আজি হঠাৎ তোৰ মনত পৰিলে মোলৈ বিকাশ মই তোক আজি বিশেষ কথাৰ বাবে ফোন কৰিলোঁ আজি মোক তই 10,000 টকা দিব পাৰিবি নেকি হঠাৎ তোক ইমানবোৰ টকা কিয় দৰকাৰ হ'ল আৰে বিকাশ কিনো ক'ম আজি প্ৰায় 4 মাহমান হ'ল কাম বনো কৰা নাই বাইকৰ ষ্টলমেণ্টো দিয়া নাই বাইকখন লৈছিলোঁ মোক কাম কৰিব সুবিধা পাবি কিন্তু ষ্টলমেণ্ট নিদিয়াৰ বাবদ বাইকখন মোক টানি নিব এতিয়া সেইবাবে তোক মই এই কথাটো তোক ক'লোঁ কি তই হেল্প কৰিলেহে কৰা নহ'লে বাইকখন টানিলে বৰ মোৰ দিগদাৰ হ'ব মই তোক পইচা দিব পাৰিম তই খালি মোক 2 সপ্তাহৰ ভিতৰত ঘূৰাই দিব লাগিব থেংক ইউ বিকাশ এই পইচাখিনি তই আজি নিদিলেহেঁতেন মোক কি হ'লহেঁতেন বাইকখনো টানি নিদিলেহেঁতেন তোৰ বাবে আজি মই এই বিপদৰ পৰা সহায় পাইছোঁ শুন তই কিন্তু পইচা সময়মতে ঘূৰাই দিবি বিকাশ তই সেইটো চিন্তা কৰিব নালাগে তোক যেনেকৈ নহওক মই পইচা দি যেনেকৈ নহওক যোগাৰ কৰি হ'লেও তোক সময়মতে মই ঘূৰাই দিম আৰু এতিয়া মই যাওঁ ভাইটিহঁত ঘৰত অকলে আছে তয়ো যা ময়ো যাওঁ ঠিক আছে দাদা তোৰ কি হৈছে মই অলপ দিনৰ পৰা লক্ষ্য কৰি আছোঁ তই মঞ্চতবোৰ ইমান মাৰি থকা আজিকালি আৰে ভাইটি কি ক'ম তইতো দেখিছই মোৰ 2 সপ্তাহ কাম বন নাই আৰু গাড়ীৰ ষ্টলমেণ্টটো দিব লগাৰ কাৰণে বিকাশৰ পৰা যোৱাকালি মই 10,000 টকা ধাৰলৈ লৈছিলোঁ আৰু সিও কৈছে সময়মতে কিন্তু পইচা ঘূৰাই দিবি কিন্তু এতিয়া মই পইচা ক'ৰ পৰা ঘূৰাই দিম মোৰ হাতত এফালে পইচাও নাই কাম বনো নাই গতিকে কি কৰিম মই ভাবি চিন্তি গোটেই মাথা বেয়া হৈ গৈছে তই পিছে এতিয়া কি কৰিবি বাৰু ভাইটি আৰুতো উপায় নাই কি কৰিম মই তাৰপৰা যিখিনি পইচা লৈছিলোঁ 5,000 খৰচ কৰিলোঁ আৰু মাত্ৰ 5,000 টকা বেংকত থৈছিলোঁ কিন্তু সেই পইচাখিনিকে আকৌ উলিয়াই আনিব লাগিব তাকতো পইচা সময়মতে দিবই লাগিব কাইলৈ গতিকে সেই 5,000 টকা উলিয়াই তাক মই পইচা দি দিম আৰু তাৰ বাহিৰে মই অন্য উপায় নাই 5,000 টকা দিলে মানিব জানো তাকেহে ময়ো ভাবিছোঁ তাৰপৰা আনিছিলোঁ 10,000 টকা 5,000 টকা দিলে সি ক'ত মান্তি হ'ব গতিকে তাক মই বুজাব লাগিব যে মোৰ বিশেষ অসুবিধা চলি আছে বিশেষ সমস্যা চলি আছে যেন তেনে তই এই 5,000 টকা ৰাখ বাকীটো মই তোক পিছত মেনেজ কৰি দিম হ'ব বাৰু পিছত যি হৈ দেখা যাব তই যা বাৰু এতিয়া তই এতিয়া ঘৰতে থাক মই বেংকৰ পৰা পইচা উলিয়াই তাক দি আহোঁ হ'ব তই যা বিকাশ তই অলপ ওলাই আহ মই আহিলোঁ এইখিনিতে ৰৈ আছোঁ অঁ ঠিক আছে তই আহ বিকাশ আহিলি আহিলোঁ আজি তোক মই পইচা 5,000 মানে দিব পাৰিম বাকী মই পইচা দিব নোৱাৰোঁ তোক মই পিছতো দিব পাৰিম তই কি কৰ হ'ব বাৰু তই মোক এতিয়া 5,000 মান দিলেই হ'ব আৰু তই 3 দিনৰ ভিতৰত মোক আৰু 5,000টো ঘূৰাই দিবি আৰু 3 দিনৰ পাছত মই ঘূৰাই দিব নোৱাৰিম নেকি বিকাশ মই এইবোৰ নাজানো তই সময় লৈছিলি সময়মতে ঘূৰাই দিব লাগিব হ'ব বাৰু বিকাশ হ'ব তইতো মোক জানই মই কেনেকুৱা বিধৰ মানুহ সেইটো কাৰণে কৈছোঁ ভালে ভালে পইচাটো ঘূৰাই দিবি দাদা তই আহিলিগৈ ভাইটি তহঁতে ভাত খালিনে বাৰু আমি ভাত খালোঁ তোলৈ ভাত বাঢ়ি থৈছোঁ তই হাত ভৰি ধুই ভালকৈ খাই লগে যা হ'ব ভাইটি তই ইয়াতে ব মই হাত ভৰিকেইটা ধুই ভাতকেইটা খাই লওঁ তই যা খাই লগে আজিতো মই বিকাশক পইচা দিয়া ডেট আছিল আজি বিকাশে নিশ্চয় ফোন কৰিব গতিকে মই ফোনটো ছুইচ অফ কৰি থোৱাই ভাল হ'ব নহ'লে বৰ বিপদত পৰিম দাদা তোৰ হাতত জানো পইচা আছে নোহোৱাত নাই 200 টকামান পইচা আছে যদি মাংস খাবলৈ মন গৈছে যদি তহঁতকতো খুৱাবই লাগিব তাৰ বাহিৰে উপায় নাই খাই নকৈনো কেনেকৈ জীয়াই থাকিবি গতিকে 200 টকাটো মাংসকে লৈ আহোঁ দাদা তই মই ভাইটি ঘৰতে থাকক তই মই লৈ আনোগৈ ব'ল ব'ল চিৰা ভাইটি তই ঘৰতে যাওঁ দিয়ে মই মাংসটো লৈ আহোঁ
দেউতা আজি ভাইটিয়ে বৰ ভাল পাব কিমান দিনৰ মূৰত মাংস খাব যে হয় যে আজি ভাইটিয়ে বৰ ভাল পাব আজি এসাঁজ উদয়ৰ পৰা খাম চব মিলি ঐ ৰ নেদেখা ভেকচিন লৈছ মাংস আনিছে মাংস ইমান পইচা ওলাই কিন্তু তই মোক পইচা দিব নোলায় বিকাশ মই আজি হঠাৎ ভাইটিয়ে মাংস খাম বুলি ক'লে আৰু মোৰ হাতত পইচা নাই 200 টকা আছিলে 200 টকা যেনে তেনে মিলাই মেলি মাংস অকণ আনিছোঁ আৰু তাৰ বাহিৰে তোক দিবলৈ মোৰ পইচাৰ অন্য উপায় নাই কথা ক'বলৈ আহিছ তই মাংস আনিবলৈ পইচা ওলাই তোক আজি মই ৰ'বা 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 লাগিলে মোকে মাৰা মোক দেউতাক নেমাৰিবা প্লিজ প্লিজ মোক দেউতাক নেমাৰা মই এটা পুৰস্কাৰ দিম তই আজিৰ পৰা মোক ইনষ্টলমেণ্টো ভৰিব নালাগে আৰু পৰিয়ালো চাব নালাগে আৰু তই ভাইটিহঁতকো চাব নালাগে তোক আজি দিলোঁ মুক্তি দাদা দাদা তই উঠ দাদা দাদা তই চিন্তা নকৰ তোৰ ভাল হৈ যাব তোক চিভিললৈ লৈ যাম মই মাংস আনিব নোৱাৰোঁ মোক এটা বিকাশে বৰ বেয়াকৈ আঘাত কৰিছে বিকাশে মোক বৰ বেয়াকৈ আঘাত কৰিছে মই তাৰ পইচা লৈ পেলাই সময়মতে ঘৰ দিব নোৱাৰিলোঁ দাদা দাদা তই জীয়াই থাকিব লাগিব নহ'লে আমাৰ কি হ'ব মই জীয়াই নাথাকোঁ মোৰ আশা নাই ভাইটি তই জীয়াই থাক তই ভাইটিক ডাঙৰ মানুহ কৰিব লাগিব তই ভাইটিক ডাঙৰকৈ পঢ়া শুনি ভাইটিক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিবি মই এই পৃথিৱীত জীয়াই নাথাকোঁ মোক বৰ বেয়াকৈ আঘাত কৰিছে ভাইটি মোক বৰ বেয়াকৈ আঘাত কৰিছে দাদা দাদা আমাক এই থৈ নাযাবি দাদা আমাক এই থৈ নাযাবি দাদা ভাইটি তই চিন্তা নকৰিম তোৰ লগত মই আছোঁ তোক মই পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম ভাল মানুহ কৰিম তই ভাল মানুহ হ'ব লাগিব আমাক কিমাননো কনুৱাব এদিন সি নিজেই কান্দিব লাগিব বিকাশ তই সাজু হৈ থাক তই যেনেকৈ আমাক কনুৱাইছ এদিন তই নিজেই কান্দিবি মোৰ কথা নহয় মোৰ প্ৰতিজ্ঞা ভালনে তহঁতৰ লেখীয়া পাপিবোৰ থাকোঁতে আমাৰ লেখীয়া মানুহবোৰ ভাল হ'ব পাৰে জানো তই বহুত কৰিলোঁ সহ্য কৰিলোঁ আৰু নহ'ব এদিন তই আমাক কনুৱাইছিলি এদিন তই নিজে কান্দিবি তোৰ তাৰ ফল আহি আছে তই চাহ সময় আহিব তাৰ লগত এয়া আৰম্ভণিয়ে হৈছে তাৰ পিছত কি হয় তহঁতি চাই থাক বাৰু সময় আহিব সি আমাক দম দিয়ে তাক আজি ঘৰতে গৈ শেষ কৰি আহিমগে দাদা ঘৰত নাই ওলাই গৈছে তই কোন মই ৰিন্তু ভাইক চিন্তু তয়ে মানে তাৰ ভাইয়েক ঐ কি চাইছ ইয়াক উঠা দাদা ঐ কোন তই ইয়াক কলৈ নিয়ক কোননো অভিনম দাদা নে আমাৰ মতাম থাকিবলৈ তোৰ কি হ'ল তোক কোনে মাৰিলে এনেকৈ তোৰ ভাইৰক বিকাশে কিডনেপ কৰি লৈ গৈছে মই বচাবলৈতে মোক ইয়াত মাৰি পেলাই থৈ গৈছে কি তাৰ ইমান সাহস তই চিন্তা নকৰিবি সৰুতে মই মাক হেৰুৱালোঁ মোৰ দাদাক হেৰুৱালোঁ এতিয়া মই ভাইটিক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ
মোক ভাইটি বাহিৰে আৰু কোনো নাই। অভিনৱ, মই কিবা এটা কৰিব লাগিব, নহ'লে মোৰ ভাইটি কেতিয়াও জীয়াই নাথাকিব। মই কি কৰোঁ তই কচোন, তই এটা উপায় দে অভিনৱ, প্লিজ এটা উপায় দে মোক। তোক তই অতি সোনকালে এটা কাম কৰ, তাই ভায়েকক কিডনেপ কৰিলে, তেতিয়াহে তোৰ ভায়েকক তই ঘূৰাই পাবি। মই পিছে তাৰ ভায়েকক চিনি নাপাওঁ, তই পাওঁ নি? পাওঁ। তেতিয়াতে পলম নকৰোঁ, ব'ল। এই বিকাশৰ ভায়েক। বিকাশ, তোৰ ভাইক হত্যা কৰিবলৈ মই বাধ্য। ভালক ক, মোৰ ভাইটি ক'ত আছে, ভালকে ক তই। নকলে কি কৰিবি তই? নকলে মই না একো নকৰিবি, তোৰ ভাইটিক মই ঘূৰাই দিম, একো নকৰিবি। ক'ত আছে ভাইটি, সোনকালে ক, অতি সোনকালে তই মোৰ ভাইটিক দেখুৱালে ব'ল। শুই আ তোৰ ভাইটি। ব'ল। বিকাশ, অভিনৱ, তই মোৰ ভাইটিক খোল, ভাইটি তোৰ লগত ভালকে ৰাখ। খোল, তহঁতি ঘৰলৈ যা, মোৰ যি হয় হ'ব তহঁতি ঘৰলৈ যা। তই আহ। নতুনটো ভায়ক মাৰি দিম, তই মোৰ ভাইটিক একো নকৰিবি, বেলা মোক গুচোৱা। ঐ, তই মোক দেৱাক যেনেকে হত্যা কৰিছিলি, আজি তোৰ ভায়ে উচিত দণ্ড পাবই লাগিব। তই যেনেকে আমাক কনোৱাইছিলি, আজি তেনেকে তই কান্দিবি। ভাইটি, তুমি মোক বেয়া নাপাবা। ভাইটি, তই মোক ক্ষমা কৰি দে, মোৰ পাপৰ ফলৰ কাৰণে তোৰ আজি এনেকুৱা দশা হ'ল। ক্ষমা কৰি দে। মই যি পাপ কৰিছিলোঁ, সেই পাপ আজি উপভোগ কৰিবলৈ পাইছোঁ। মোৰ ভাইটিকো হেৰুৱাব লগা হ'ল। নমস্কাৰ। আজি আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ ফ্ৰেণ্ডছ, গ'ল্ডেন আছাম ইউটিউব চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা ভিডিঅ' বনাব ভিডিঅ'টো ইমান ভাল নহ'ব পাৰে, চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, তেতিয়া ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। থেংক ইউ। বাই।